বনাম কলা দিল আৰু আলু ভাজি ইয়াত ভোট জলকীয়া অকণ দি দিছোঁ। কলা দিল মানে কাটি কিনি ফ্ৰিজত থৈ দিয়া আছিলে যে ক'লা ক'লা নিচিনা হৈ গৈছে। ভোট জলকীয়া দি দিছোঁ। খাব পাৰোঁ নাই ঠিক নাই, সেইটো একদম জ্বলা খাব নাই। মছলা অকণ দি দিলোঁ, তেজপাত দুটা দি দিছোঁ এনেকৈ। এতিয়া বনাম মই দাইল, আজি নিৰামিষেই হ'ব। কৈছিলোঁ নিৰামিষ বুলি, এতিয়া নিৰামিষ নহয়। এতিয়া কৈছিলোঁ নিৰামিষ নহয়, এতিয়া আকৌ মাছ লৈ আহিলে আকৌ মাছটো ফ্ৰাই কৰি দিছোঁ। হৈ গ'ল। মাছ ফ্ৰাইও হৈ গ'ল, মাছ ফ্ৰাই হৈ গ'ল। এতিয়া বনাম দাইল। এতিয়া মই বনাম দাইল। ইয়াতে জলকীয়া দুটা দিছোঁ, অকল পিঁয়াজ দিছোঁ, সেয়াই আৰু। ইয়াতে হালধি দিম, ইয়াতে হালধি কিমান দিম, নিমখ কিমান দিম বা মছলা কিমান দিম এইবোৰতো ক'ব নালাগে ন, এইবোৰ চবেই নিজে মানে আন্দাজত দিব পাৰে। এতিয়া ঢাকনা মাৰি থৈ দিম, সিজি থাকিব আৰু। এয়া মোৰ ভাত হৈ আছে। দাইলখিনি কাটি দিলোঁ। মই যে বনাইছিলোঁ দাইল হৈ গ'ল আৰু। একো দেখি নাপায়, বুজিছেনে? ইয়াতে মই জলফাই দি দিছিলোঁ দেই। যিহেতু আমি গাঁৱৰ মানুহ, আমাৰ খাদ্যবোৰতো থলুৱাই হ'ব ন, আৰু তাতে আমাৰ খাদ্যবোৰ গাঁৱলীয়া হ'ব, থলুৱা হ'ব। জলফাই দি দিছোঁ, দেখিছেনে? আমি
গাঁৱৰ মানুহ যিহেতু আমাৰ খাদ্যবোৰতো থলুৱা হ'বই। ডাইৰেক্ট হৈ গ'ল। এতিয়া জলফাই দি দিছোঁ, অকণমান টেঙা হ'লে ভাল লাগে দাইলত। মাছৰ ওপৰতে দাইল দি দিলোঁ, ফ্ৰাই মাছৰ ওপৰতে। এয়া মাংস, এয়া কলাডিল আৰু আলু ভাজি। এতিয়া ভাতটো খাই লওঁ। কম কমকৈ দি ভাজিছোঁ। কম কমকৈ দি ভাজিছোঁ। বুজিছেনে? বেছি তেল নালাগে, কম তেলতে ফ্ৰাই কৰিব পাৰি মাছ। এয়া হৈ গ'ল। দেখিছেনে?